নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা বিশেষ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। এইগিলাচ দেখিছে নহয়, এক বিশেষভাৱে বনোৱা ৰস হয়, যিটো আমি সচৰাচৰভাৱে পাচলি হিচাপে ব্যৱহাৰ কৰি খাই থাকোঁ। আজি মই সেই পাচলিবিধৰ পৰাই বনোৱা এবিধ ৰস আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিবিধ ৰসে আপোনালোকৰ ইউৰিক এচিডৰ সমস্যা অতি সোনকালেই নোহোৱা কৰিব। আৰু এইবিধ পাচলি হৈছে কলপচলা, ভীমকলৰ পচলা হয়। আৰু এই ভীমকলৰ পচলাৰ বহু উপকাৰিতা আছে আৰু ইয়াৰ বহুত গুণ আছে। এতিয়া মই সেই গুণবিলাক নকওঁ, কিন্তু ইয়াৰ এটা বিশেষ গুণ হৈছে ইউৰিক এচিড অতি সোনকালে নোহোৱা কৰে। এই কলপচলাৰ পৰা আজি মই কেনেদৰে প্ৰস্তুত কৰিছোঁ ৰস। ইয়াৰ মই এটুকুৰা সৰু পচলা টুকুৰা লৈছোঁ আৰু এই পচলা টুকুৰা মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই কাটি লোৱা পচলাকেইডোখৰ এটা প্ৰেছাৰ কুকাৰত ভৰাই দিছোঁ। তাতে মই অলপমান পানী দিছোঁ আৰু এতিয়া তাতে নিমখ অলপ দিছোঁ। অলপ পৰ সিজাবৰ বাবে মই প্ৰেছাৰ কুকাৰটো গেছত তুলি দিছোঁ। সম্পূৰ্ণ 4টামান হুইচেল অহালৈকে মই তুলি থৈছোঁ আৰু 4টা হুইচেল অহাৰ পিছত মই এখন চেকনিত নমাই লৈছোঁ ৰসটো উলিয়াবৰ বাবে। আৰু চেকনিখনত মই হেতাখনেৰে হেঁচি হেঁচি ৰসটো উলিয়াই ল'ম। আপোনালোকে হাতেৰেও চেপি উলিয়াব পাৰে। আৰু এয়া চাওক, মোৰ ইমানখিনি ৰস ওলাইছে। আৰু এই ৰসটো আপোনালোকে প্ৰত্যেক দিনাই খাওক। পুৱা চাহ খোৱাৰ পিছত আপোনালোকে অতি সোনকালে ইউৰিক এচিডৰ পৰা মুক্তি পাব, বিষৰ সমস্যা নোহোৱা হ'ব, লগতে চুগাৰৰ পৰাও বহুখিনি উপকৃত হ'ব, চুগাৰৰ সমস্যাৰ পৰা। আৰু মই নিজেও বিষৰ সমস্যাৰ পৰা উপকৃত হৈছোঁ এইখিনি ৰস খাই। গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও খাওক আৰু আপোনালোকৰ শৰীৰৰ বিষবিলাকো দূৰ হওক, তাকে আশা কৰি মই ভিডিঅ'টো বনালোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আন বহুজনো উপকৃত হ'ব পাৰে। মোৰ ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।